নমস্কাৰ বন্ধুসকল, আজি দুলীয়াজানখন একেবাৰে খালী হৈ আছে। তাৰোপৰি বতৰটো ডাৱৰীয়া হৈ আছে। বতৰটো আজি ডাৱৰীয়া, ৰ'দ দিলে দুলীয়াজানখন অকণমান বেলেগ হৈ থাকে। আৰু আজি ডাৱৰীয়া হৈ আছে, সেইকাৰণে দেখিলোঁ দুলীয়াজানৰ অকণমান পৰিৱেশটো বৰ ধুনীয়া এটা পৰিৱেশ। গছ গছনিবোৰ বৰ ধুনীয়া হৈ আছে। সেইকাৰণে মই ভাবিলোঁ যে আজি এটা ভিডিঅ' কৰি মোৰ যিসকল দৰ্শক আছে, ভিউৱাৰ্ছ আছে, সিহঁতক দেখুৱাই দিওঁ বুলি ভাবিছোঁ। মুকলি দুলীয়াজান, খালী ৰাস্তা ঘাট চব মুকলি, বহুত জনসংখ্যা বহুত কম। সেয়ে ভাবিলোঁ যে মই ভিডিঅ' এটা কৰি দেখুৱাই দিওঁ। দুলীয়াজানত মুকলি থাকিলেনো, ৰাস্তা ঘাটবোৰ খালী থাকিলেনো দুলীয়াজানখন কেনেকুৱা দেখুৱায়, তাৰে এটা ভিডিঅ' কৰি আছোঁ। এতিয়া আপোনালোকে চাব। ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব। বতৰ ডাৱৰীয়া হৈ আছে যদিও গছ গছনিবোৰ ডাৱৰীয়া বতৰত বৰ ধুনীয়া লাগিছে পৰিৱেশটো দেখিবলৈ। নমস্কাৰ বন্ধুসকল, আজি দুলীয়াজানখন একেবাৰে খালী হৈ আছে। তাৰোপৰি বতৰটো ডাৱৰীয়া হৈ আছে। বতৰটো আজি ডাৱৰীয়া, ৰ'দ দিলে দুলীয়াজানখন অকণমান বেলেগ হৈ থাকে। আৰু আজি ডাৱৰীয়া হৈ আছে, সেইকাৰণে দেখিলোঁ দুলীয়াজানৰ অকণমান পৰিৱেশটো বৰ ধুনীয়া এটা পৰিৱেশ। গছ গছনিবোৰ বৰ ধুনীয়া হৈ আছে। সেইকাৰণে মই ভাবিলোঁ যে আজি এটা ভিডিঅ' কৰি মোৰ যিসকল দৰ্শক আছে, ভিউৱাৰ্ছ আছে, সিহঁতক দেখুৱাই দিওঁ বুলি ভাবিছোঁ। মুকলি দুলীয়াজান, খালী ৰাস্তা ঘাট চব মুকলি, বহুত জনসংখ্যা বহুত কম। সেয়ে ভাবিলোঁ যে মই ভিডিঅ' এটা কৰি দেখুৱাই দিওঁ। দুলীয়াজানত মুকলি থাকিলেনো, ৰাস্তা ঘাটবোৰ খালী থাকিলেনো দুলীয়াজানখন কেনেকুৱা দেখুৱায়, তাৰে এটা ভিডিঅ' কৰি আছোঁ। এতিয়া আপোনালোকে চাব। ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব। বতৰ ডাৱৰীয়া হৈ আছে যদিও গছ গছনিবোৰ ডাৱৰীয়া বতৰত বৰ ধুনীয়া লাগিছে পৰিৱেশটো দেখিবলৈ।